নমস্কাৰ, কি খবৰ সকলোৰে? পোনপ্ৰথমে নতুন বছৰৰ শুভেচ্ছা শেহতীয়াকৈ আপোনালোকক যাচিছোঁ। ভোগালী বিহু আহি আছে আৰু প্ৰথম কথাটো হ'ল আমি মানে এটা ধামাকা পিকনিক পাৰ্টিত গৈ আছোঁ। বৰ্তমান টাইম একদম কেইটা বাজিলে খগেন? 11টা বাজিলে আৰু এতিয়া এই আমাৰ বোকাখাট টাউনতে একাপ ধুনীয়া ধুনীয়া গোটেইকেইটা চাহ খাই আছোঁ। আমাৰ নেক্সট লেভেল গেং লেভিৰেশ্যন আছে, লাডেন আছে, খগেন আছে আৰু আজি ভিডিঅ'টো মই ৰাতি কৰিব পাৰে। ধুনীয়া আমাৰ বোকাখাটৰ একদম পূৰা ফেমাছ পেৰা আহি গ'ল, দেখা পাইছে। খাম এতিয়া আমি বঢ়িয়াকৈ। এটা লোৱা। প্ৰথমে পেৰা টেষ্টিৰ পৰা আৰম্ভ কৰোঁ, তাৰপিছত পিকনিকৰ ধামাকা খানাটো পাছত হ'ব নেকি? বঢ়িয়া। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব বুলি আশা কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, মৰম দিব, খাই থাকক। তো চাহ তাহ খালোঁ এতিয়া ধুনীয়াকৈ ইয়াতে, আৰু আমি এতিয়া গৈ আছোঁ বগামাটি। আজি এটা ধামাকা পিকনিক হ'ব, আপোনালোকে গম পায়। কেনেকুৱা লাগিছে? ফুল এক্সাইটেড যাবলৈ? খগেন এক্সাইটেড? নকবি আৰু একদম নতুন জোতা একদম দেখা পাইছে, পূৰা ব্ৰেণ্ডেড মানে একদম। জীৱনৰ ফাৰ্ষ্ট টাইম ইমান দামী জোতা পিন্ধিছোঁ। এই মানুহে ধামাকা দিছে, ব্ৰেণ্ডেড কাপোৰো ব্ৰেণ্ডেড, কাপোৰো ব্ৰেণ্ডেড। কাৰ এই নাই নাই, চব মোৰে হয় এনে কৈছে, চব মোৰে হয় এনে কৈছে। এতিয়া আমি গৈ থাকোঁ আৰু লাহে লাহে। গাড়ী আহিব অলপ পিছত, বগামাটি ধামাকা হ'ব। গাড়ী আহি গ'ল আমাৰ বঢ়িয়াকৈ। এতিয়া আমি উঠিব লাগে। তো বন্ধুসকল আহি পালোঁ আমি। ক'ত আহি পালোঁ খগেন? জখলাবন্ধা আহি পালোঁ। এতিয়া টাইম হৈছে আপোনাৰ কেইটা বাজিলে? এই 3:23 বাজিলে। গাড়ীত আহোঁতে ব্লগ বনাব নহ'ল ভালকৈ দেখুৱাবলৈ। তো এতিয়া ইয়াতে অলপ চাহ তাহ খাই লওঁ বঢ়িয়াকৈ। খাই লৈ আপোনালোক একদম ভাত খাই একদম ভাতৰ কাঁহী মাংসৰ লগত দেখাই আছোঁ। একেবাৰে আৰু কিবাতে লগ পামগৈ আৰু কি আছিলে আমাৰ গন্তব্যস্থান লগ পামগৈ আৰু বগামাটিত নেকি ভাই? খবৰ ভালে আছা? এই নকবি একদম মানে অৱস্থা বেয়া হৈছে। অৱস্থা বেয়া, চবৰে বেয়া। দুখৰ কথা, ৰাতি মানে জাৰ্ণিটো অলপ বেয়াটো, সেইটো কাৰণে। চাই থাকক শেষলৈকে, কি হয় দেখা যায়। এতিয়া আমি একদম পূৰা ওদালগুৰি ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। একদম মৰ্ণিং টাইম। আমাৰ তাৰপৰা আহিবলৈ প্ৰায় 7-8 ঘণ্টা লাগি যায়, ৰাতিপুৱা হৈ গ'ল। এতিয়া একদম নেচাৰেল পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। এই চব ৰাতিপুৱা টোপনি মাৰি আছে। আৰু খগেন ঠাণ্ডা লাগিছে, ঠাণ্ডা। তো বন্ধুসকল ফাইনেলি আহি পালোঁ। দেখা পাইছে বগামাটি, এটা ফেমাছ পিকনিক স্পট, ধুনীয়া প্লেচ। এই ইয়াৰ কাষত কিবা কিবি আছে নেকি খগেন? কি আছে? অঁ ভূটান আছে নেকি? আমি মানে আহোঁতে অকণ দেৰি হৈ গ'ল। বহুত জেগাত সোমাই আহিবলগীয়া হৈছে, মানে আমাৰ বোকাখাটৰ পৰা এইটো বহুত দূৰটো, সেইটো কাৰণে অকণ দেৰি হৈ গৈছে। জেগা গাড়ীত অহা আৰু বাগৰ লাগিছে। বাকী কেনেকুৱা লাগিছে? এনজয়? বাকী একদম মজা লাগিছে, মজা লাগিছে। মানে প্লেচ যিটো ডাঙৰ নহয় গাঁৱটো দূৰলৈ বঢ়িয়া জেগা। আমাৰ যিবিলাকে মেইন মানুহকেইটা সিহঁতি খানা বনোৱাত ব্যস্ত হৈ আছে বৰ্তমান। আমি বৰ্তমান একদম ধুনীয়া একদম বঢ়িয়াকৈ আছোঁ ইয়াতে, দেখা পাইছে। দেখাই আছোঁ সকলো কি হয় দেখা যাব। বঢ়িয়াকৈ কৰি আছোঁ আপোনালোকক। এইটো পানী একদম আপোনালোকে সেই ওপৰৰ পৰা এইফালে দেখা পাইছে ধুনীয়াকৈ আহিছে। পানীটো ক'ৰ পৰা আহিছে গম নাপাওঁ, এইটো ছাইডৰ পৰা আহিছে নেকি? এইফালেও যাম আমি এতিয়া অলপ পিছত, কি হয় নাজানো আৰু দেখা যায়। পানীবোৰ অলপ বেলেগ টাইপৰ নিচিনা লাগিছে ন? বগামাটি চাৰিওফালে শিল, তাৰ মাজত আমি। এটা ফেমাছ প্লেচ, বহুতে আহি আছে, গৈ আছে, পাৰ্টি খাই আছে, পিকনিক কৰি আছে বঢ়িয়াকৈ। তো গাইছ আমি এতিয়া বগামাটিৰ ফুচকা খাই আছোঁ, দেখা পাইছে এইফালে বঢ়িয়াকৈ। আমাৰ বোকাখাটৰ ফুচকা আৰু বগামাটিৰ ফুচকা টেষ্টি হ'ব। খগেন কেনেকুৱা লাগিছে? চেম নেকি? লাটেনৰটো চেম? মই টেষ্টি কৰিম এতিয়া, দেখা যায় কেনেকুৱা লাগে। পৰঠা খালোঁ। হা যদি হয় গোটেইটোকে উঠাই দিম। এইটো বোকাখাটৰ ল'ৰা জেং। এই জ্বলা দি দিছে মানে দিয়ক। অলপ কম আছে, মই টেষ্টি কৰোঁ এতিয়া। হা
এই নিমখ খুব কম হৈছে নিমখ ঠিকে আছে তামোল খাই পেলাই টেষ্ট কৰিছে নাই নিমখ কম হৈছে ইয়াতে নিদিও এক্সট্ৰাকে দিম খাক টেষ্টি আছে খালি নিমখটো অকণ কম হৈছে নিমখ লাগে আছো তো ঐ কলৰটো বঙামাটিৰ বজাৰখন অকণ দেখাওঁ আপোনালোকক এইবিলাক লোকেল চিকেন ট্ৰেডিশ্যনেল গাহৰি মাংস লোকেল চিকেন চিকেন নেকি অঁ চিকেনে বুলি ক'ব পাৰি আৰু পৰ্ক দেই চৰি মানে পটকৈ মিষ্টেক হৈ গ'ল মানে একদম ট্ৰেডিশ্যনেল আমাৰ সম্বৰীয়া বজাৰত গ'লে যে হা? 150 টকাত 1 কেজি পায় ইয়াত এক কেলাত 100 টকা আমি কিনিবলৈ খামগৈ ন কেদাৰনাথ ফাষ্টফুড অলপ কেদাৰনাথ ফাষ্টফুড ফাষ্টফুড কি কি পায় ফাষ্টফুড কি কি আইটেম আছে চাওঁ এইবিলাক কি খেলছে কেমেৰামেন এইবিলাক আইটেমবিলাক চাইছোঁ কালি মুনক ধমকি লগাইছে কিন্তু আকৌ 15-16 বছৰ ল'ৰাটোক দাদা বুলি কৈছিল মালিকে ধমকি লগাই মানে ভাল লাগিছে অসমৰ স্বাভিমান জীয়াই ৰাখিছে সেইটোৱে ভাল লাগিছে লগতে নিজৰ ট্ৰেডিশ্যনেল জাতি ধৰ্মৰ অকণমান ড্ৰেছ পাতিবোৰ দিছে এইবিলাকো আপোনাক চাওঁ দেখাম একদম প্ৰাকৃতিক পৰিৱেশৰ আৰু এইটো আছে কিবা এইটো ডাষ্টবিন আপোনালোকে বেলেগত বস্তু পেলাব নালাগে ইয়াতে পেলালে যথেষ্ট অকণমান আৰু এইবিলাক ষ্টুডেণ্ট হয় ফুৰাব আনিছে চাগে এইবিলাক এইবিলাক সিহঁতৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় ট্ৰেডিশ্যনেল ড্ৰেছ ন সুধিছা বাইদেউ এইটো আপোনালোকৰ ট্ৰেডিশ্যনেল নেকি ড্ৰেছটো ট্ৰেডিশ্যনেল ড্ৰেছ আপোনালোকৰ কাষ্টৰ ৰাভা নেকি বড়ো মানুহ ন অনলি বড়োৱে আছে ইয়াত অঁ এইবোৰ চব একেই নমস্কাৰ বন্ধুসকল গৈ আছোঁ আমি ওপৰলৈ বুদ্ধদেৱৰ মূৰ্তি আছে বোলে চাবলৈ গৈ আছোঁ আৰু পিছফালে আছে যতীন বহুত কষ্ট হৈছে যতীন আহিবই পৰা নাই ন যতীন আৰু হেই লাদেন আহিছ ইয়াৰ পৰা ভালকৈ দেখি পোৱা নাই এইটো চাইডৰ পৰা দেখাইছোঁ ৰ'ব এয়া চাওক বুদ্ধদেৱৰ মূৰ্তি তো বন্ধুসকল ইয়াৰ পৰা এটা বঢ়িয়া ভিউ পাইছে দেখা পাইছে এইফালে চাওক কি মজা এটা ভিউ আহিছে অ'কে এইফালে আছে আমাৰ বুদ্ধদেৱ শ্ৰদ্ধাৰ আৰু ইয়াতে কিবা কিবি লিখা আছে অলপ আগলৈ যাওঁ আমি কি লিখা আছে চাওঁ আহক হয়নে এইটো চাওঁ অলপ খগেন চাই দিয়ে চাওঁ এইটো মই ইংলিছ নাজানোতো আপোনালোকে পঢ়ি ল'ব নেকি এইটো বঢ়িয়া বহুত ওখকৈ বনাই থৈছে হয় তলৰ পৰা দেখিয়ে নাপায় একদম বঢ়িয়া এইফালে কি আছে এইফালে একো নাই এইফালে একো নাই আমাৰ ধুনীয়া হেণ্ডচাম বয় লাডেন আছে ইয়াতে কেনেকুৱা লাগিছে আজি ইয়াতে নক'বা আৰু পাৰ্টি খাবলৈ আহি একদম অৱস্থা বেয়া হৈ গৈছে কি অৱস্থা বেয়া একদম নক'বা আৰু মানে ভাল মানে লাগিছে লগাও নাও তেওঁলোকৰ মাজতে অলপ ভাল ফূৰ্তি কৰি আছোঁ তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি এই নাই একো নাই ছোৱালী চাব পাইছে ন একদম ছোৱালী কেনেকুৱা ধৰণৰ ছোৱালী লাগে তোমাৰ ছিংগল কেনেকুৱা ধৰণৰ ছোৱালী লাগে মোক এনেকুৱা ছোৱালী লাগে মানে এইখন চপা হ'ব লাগে চা এইখন হৃদয় চপা হ'লে তোমাৰ মোৰ একেই অন্তৰখন চপা হ'লে অন্তৰ আৰু হৃদয় কি বেলেগ নেকি বেলেগ হা হৃদয়খন কেনেকুৱা অন্তৰখন কেনেকুৱা হৃদয়খনৰ চেপেটা অন্তৰখনৰ দুটা হয় নেকি হৃদয়খন হৈছে একেই একে 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 চব ঘূৰিলোঁ এতিয়া খাবলৈ বহিছোঁ আৰু বঢ়িয়াকৈ হয়তো আমাৰ খগেন দেখা পাইছে নাই মাংস ভাত বঢ়িয়াকৈ খাব লাগে এতিয়া আপোনালোকে চাই থাকক মই খাই লওঁ ন আৰু খাই বৈ ৰেডি হৈ গ'লো
একেবাৰে একদম